আজি মই উৎপল খনিকৰ দেৱৰ নাট্যৰূপ দিয়া দুৰ্যোধনৰ অষ্টমেৰ কৰ্ম বলি পতন নাটভাগীৰ দুৰ্যোধনৰ চৰিত্ৰৰ এটি সংলাপ নিক্ষেপণ কৰিবলৈ লৈছোঁ। ভুল হ'লে ক্ষমা কৰিব। ধৰ্ম যুধিষ্ঠিৰ ধৰ্মৰ সন্তান যদি হয় যুধিষ্ঠিৰ তেন্তে কোৱা মাতৃ কোন ধৰ্মৰ মতে বাহা খেলতে মন ৰাখে নিজ পত্নী শুনমত তোমাৰ বাবে হ'ব পাৰে কুলবধূ দ্ৰুপদ নন্দিনী, কিন্তু সেই নাৰীক কদাপিতো মই নকৰো স্বীকাৰ। ৰহস্যৰে আবৃত পাণ্ডৱৰ জনমৰ কাহিনী তাৰ হবে সংযুক্ত দ্ৰুপদ বালা ব্ৰহ্মচাৰী অহংকাৰী অতীতে গৰ্বিনী মনত পেলোৱা সখাবৰ মহাৰথী কৰিব মহাবীৰ স্বয়ম্বৰ সভাত ভূত পুত্ৰ বুলি কৰি অপমান নকৰিলে দুৰ্যোধনক বৰ মূল্যদান ৰাজসূয় নিমন্ত্ৰণ কৰিলে তোমাৰ জ্যেষ্ঠ পুত্ৰ অপমান কৰিলে কিদৰে অন্ধৰ পুত্ৰ খেলো অন্ধ সেইভাবে শুনামাতা সেদিনাই ইন্দ্ৰপ্ৰস্থত মনে মনে কৰিছিল প্ৰতিজ্ঞা ভীষণ নিন্দকৰ সেই নাৰীৰ চৰিত্ৰক কাম মই এদিন জগতৰ আগত বিগ্ৰহণ কৰে হেনো মাতৃৰ বাক্যত ব্যভিচাৰী বিড়ম্বনাৰ দৃষ্টান্ত আছে ইয়াতকৈ অধিক। ধন্যবাদ।